পাইছা না শুনো এতিয়া অলপ ভাল পাইছা নে নাই পাইছা কি হৈছে তোমাৰ জ্বৰ হৈছে Yes. তুমি ইমান দিন তুমি যেহেতু ভিডিঅ' বনোৱা নাছিলা কিহৰ কাৰণে ভিডিঅ' বনোৱা নাছিলা কোৱাচোন কি প্ৰব্লেম হৈছিলে তোমাৰ কি হৈছিলে Reku Juanai. কিয় জ্বৰ হোৱা নাছিলে তোমাৰ Hoyese. জ্বৰ হৈ আছে Ah. জ্বৰ হতে তোমাৰ কেনেকুৱা লাগিছিলে কি প্ৰব্লেম হৈছিলে জ্বৰ হতে কোৱাচোন Teta Bami. বমি হৈছিলে আৰু এটা কি প্ৰব্লেম হৈছিলে Ay. মাথা বিষোৱা নাছিলে Lagisile. আৰু কি হৈছিলে গৰম হৈছিলে কপালখন কি হৈছিলে বহুত গৰম হৈ গৈছিলে Ah. সো জ্বৰ হলে কি কৰিব লাগে আমি আজি এই বিষয়ে কথা পাতিম তোমাক আমি যেতিয়া তোমাৰ যেতিয়া জ্বৰ হৈছিলে তেতিয়া আমি কি কৰিছিলো ফাৰ্স্ট টাইম ইয়াতে কি দিছিলো কুলিং পেড Cooling pad. কুলিং পেডক অসমীয়াত কোৱা হয় জলপতি Zalpati. পানী কাপোৰ এখনত কি কৰা যায় পানীৰে ভিজাই তাৰ পিছত তোমাৰ কপালত লগাই দিছিলো আৰু কি কৰিছিলো আৰু ভৰিত মিঠাতেল গৰম কৰি পেলাই মালিচ কৰি দিছিলো মনত আছে নে নাই আছে Ase. তাৰ পিছত ওপৰত বিচনীৰে বিছি আছিলো আৰু গোটেই গাতে মালিচ কৰি পেলাই তাৰ পিছত কি কৰিছিলো কাপোৰ উৰাই দিছিলো ইমান জোৰকে চিঞৰি নিদিবা কাণ ঘোলা হৈ যাব সবৰে বুজিছানে ইমান জোৰকে চিঞৰি নিদিবা আৰু তাৰ পিছত তোমাক অলপ পেৰাচিটামল খুৱাই দিছিলো আৰু এন্টিবায়োটিক খুৱাই দিছিলো হয়নে নহয় সো জ্বৰ হলে ভয় খাব নালাগে আৰু ফাৰ্স্ট টাইম কি কৰিব লাগে Cooling pad. কুলিং পেড দিব লাগে যাতে টেম্পাৰেচাৰটো যাতে লগে লগে কমি যায় টেম্পাৰেচাৰটো কমোৱাটো হ'ল মেইন কাম হয়নে নহয় কোৱা আৰু sick মানুহবিলাক দিব লাগে শিক মানুহবিলাক কি কৰিব লাগে দিব লাগে কি দিব লাগে cooling pad য়েছ শিক মানুহ চবকে কুলিং পেড নহয় যিবিলাকৰ জ্বৰ হয় সেইবিলাক মানুহক দিব লাগে কুলিং পেড yes আৰু কি কৰিলে জ্বৰ নহয় কি কৰিব লাগে আমি সদায় চাফ চিকুণকৈ এই হাত দুখন ভালকৈ ধুব লাগে আৰু খোৱাৰ আগত আৰু খোৱাৰ পিছত হাত ধুব লাগে আৰু চেনিটাইজ কৰিব লাগে হয়নে নহয় yes আৰু জ্বৰ হ'লে ভয় খাব নালাগে টেম্পাৰেচাৰটো কণ্ট্ৰল কৰিবলৈ যত্ন কৰিব লাগে যদি আপুনি টেম্পাৰেচাৰটো কণ্ট্ৰল কৰিব পাৰে তেনেহ'লে জ্বৰটো অট'মেটিকেলি কণ্ট্ৰল হৈ যাব আৰু যদি বেছি জ্বৰ হয় কি কৰিব লাগে এণ্টিবায়'টিক individual cooling pad লগাই দিব লাগে আৰু পেৰাচিটামল খুৱাই দিব লাগে আৰু yes যদি এদিন বা দুদিনৰ পিছতো জ্বৰ নকমে তেনেহ'লে ডক্তৰৰ ওচৰত লৈ যাব লাগে কিন্তু পৰাপক্ষত এণ্টিবায়'টিক ইউজ কৰাটো বেয়া কিন্তু যদি জ্বৰটো সোনকালে কমাব বিচাৰিছে তেনেহ'লে এণ্টিবায়'টিক ইউজ নকৰিলে জ্বৰটো সোনকালে শেষ নহয় গতিকে তুমি এতিয়া ফিট তোমাৰ ভাল হৈছে এতিয়া জ্বৰ কমপ্লিট ভাল হৈ গৈছে হৈছেনে নাই ভাল হৈছে চ' আমি কালিৰ পৰা আকৌ নতুন ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিম যিহেতু তোমাৰ জ্বৰ ভাল হৈ গ'ল চ' ভগৱানক তুমি মোক দিয়া অ'কে তুমিতো হৈ থাকিবা আচ্ছা ভগৱানক তুমি থেংক ইউ কৈ দিয়া যে থেংক ইউ গড thank you god for তুমি মোক তুমি মোক ভাল কৰি দিলা ভাল কৰি দিলা এতিয়া চবকে কৈ দিয়া যে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা মাইকটো খেদালে হয় ভাঙিলে হয় বাই